আজি যাই আছোঁ মিৰ্জা। কিয় যাম, কাৰ লগত যাম, চব দেখাম অলপ দেৰিকে। হেল্ল' এভৰিৱান, নমস্কাৰ। মই নিৰুপমাই সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যাই থকা ৰাস্তাত দেখা পালোঁ ধুই থোৱা সেনা বহুদিন পাছত। আৰু এইখিনি জেগাত প্ৰায় মানুহ ঘৰৰে খেতি পুজি আছে, কিন্তু সৰু সৰু আৰু মেইন ৰাস্তাত পৰি গৰমত মৰিছোঁ অৱস্থা চাওক। মোৰ দেউতা আছাম পুলিচত কৰ্মৰত আৰু দেউতাৰ ট্ৰান্সফাৰ হৈছে মিৰ্জা। আমি তাকে থ'ব যাই আছোঁ। আৰু মোৰ দিনটা আজি কি কৰোঁ, ক'ত কি হয় তাকে দেখাবা, চবকে চেষ্টা কৰিম অলপ অলপ। আপা মানুহে বিধান তুলিব লাগছে।
আৰু চানা মোৰ গাড়ীত চলিলে কি ভাল অভ্যাস হৈছে তাকে বহি থকা কি বঢ়িয়া ঝাৰ কিন্তু ৰাতি বিৰাট ভয়ানক হ'ব আমি আহিয়া পাইলং ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় গাছডাল চাওনা বান্দৰে ফিটিৰাত আমি বোলে আৰু আগত যাব লাগিব বিজয়নগৰ সোমাম আৰু গাইছ মেইন ডেষ্টিনেশ্যন আহি পাইলং গাইছ আজি আহিছিলোঁ আমি পলাশবাৰী আৰক্ষী থানা আৰু আমি বৰ্তমান থানাত আছোঁ কিন্তু ভিডিঅ' কৰা এলাও আছে না নাই তাকো গম নাপাওঁ মনে মনে ভিডিঅ' কৰছোঁ কাৰোবাৰ দেখিলে না গালিয়ে পাৰে থানাৰ কথাটো গমেই পাইছে এইগিলা কিজানি এক্সিডেণ্ট হোৱা গাড়ীত ধৰছে গাড়ীৰ অৱস্থা নাই আৰু ইফালে আছে ধুনীয়া মন্দিৰ কিন্তু মন্দিৰৰ আগফালে যায় ভিডিঅ' কৰাৰ সাহসে কৰা নাই আৰু সেইফালে বোধ হয় মোৰ যদি ভুল হোৱা নাই লেডিজ থাকে কিজানি ভালে লাগিছে খানা বেয়া লগা নাই দুটা গিছে ভিতৰত আহিলেহে গম পাম আৰু আমি দুইটা মোৰ গৰমত অৱস্থা নাই চলি চাম কি হ'ব গাইছ থানাৰ পৰা মানুহ যাব একটা আমাৰ লগত তাৰমানে পুলিচে যাব দুটাৰ বোলে এতে নহয় প্লাটন আছে বেলেগত থানা হয় আৰু এই থানাতে কামানখান জমা দি আমি যাই আছোঁ শুৱালকুছি মানে তাত আছে প্লাটুন নভবাকৈয়ে শৰাইঘাট দলঙত উঠিব পালোঁ তাকো আজি ফাৰ্ষ্ট টাইম গাইছ চাওক আৰু সেইফালৰখন পুৰণা হয় বোলে আৰু আমি যাই থকাখন মানে নতুন মইতো ইমান গম নাপাওঁ পুলিচ খুৰাজনে আমাৰ লগত যাই থকা খুৰাজনে কৈ আছে মানে ফাইনেলি আহি পালোঁ শুৱালকুছি আউটপোষ্ট আৰু দুয়োটাই বিডিং খুলি আছে মানে যিগিলা নালাগা বস্তু আছে আমি লৈ যাম ঘৰত ঘৰমুৱা হোৱাতে ৰাতিয়ে হ'ল আজি কিজানি 12টাৰ আগত যাই নাপাম হয়তো বেছি হ'ব 12টাৰ তো আগত নাপাম লাহে লাহে আমিও যাই থাকোঁ আজিলৈ বাই বাই চবকে গুড নাইট